Hello guys, সকলোকে গুড ইভিনিং। নিশ্চয় সকলো বহুত কুশলে আছে আৰু মই এতিয়া বৰ্তমান এনেই বাহিৰত আৰু ফুৰিছোঁ যেটো এতিয়া মানে পুৰা গৰমৰ দিন আৰু একদম দিনটো পুৰা ৰ'দ। সন্ধিয়া পাঁচবেলা বুলি নহয় আৰু একদম সন্ধিয়া টাইমটো এই টাইমটোতো এনেও মানে বাহিৰত ওলাই কিমান ভাল লাগে নহয় জানো। এইটো টাইমটোতো বেছিভাগেতো ৰাস্তাত ফুৰে, ৰাস্তাত খোজকাঢ়ি যাবলৈ কিমান ভাল লাগে। কিন্তু মইতো ৰাস্তাত যোৱা নাই কিয়নো মানে আমাৰতো 4 লাইন হয়, ইমানেই গাড়ী অহা যোৱা বাপৰে না একদম মানে খোজকাঢ়ি ৰিক্সাও সেইকাৰণে ঘৰৰ চোতালতে আৰু এনেই খোজকাঢ়িলোঁ মেলিলোঁ আৰু এতিয়া অলপ দেৰি মানে এইফালে ষ্টেপতে বহিছোঁ আৰু ভাবিলোঁ এনেই বাহিৰতে আছিলোঁ আৰু ভাবিলোঁ বোলো নতুন ভিডিঅ' এটাকে বোলো আৰম্ভণিটো কৰোঁ আৰু সেইটো কাৰণে মানে আৰু এইফালে চাওক আমাৰ একদম ঘৰৰ এইকেইটা কুকুৰকেইটা আৰু এটা আছে এইটো একদম 3টা কুকুৰ পূৰা হোৱন্তি আছে, ৰাতিপুৱা পহৰা দিয়ে। তো এতিয়া আৰু এনেই বহি আছোঁ। আপোনালোক সকলোৱে কি কৰি আছে বাৰু জনাবচোন আৰু কোনে কোনে ৰাস্তা ফুৰিবলৈ গৈছে তাকো জনাব। বহুত ভাল লাগে এইটো টাইমত ৰাস্তাটো একদম ঠাণ্ডা ঠাণ্ডা বতাহ, ইজন সিজনক লগ পোৱা হয় তাতে কিমান ভাল লাগে। কেতিয়াবা আমি যাওঁ বাৰু সেনেকেও নহয় আৰু সেয়াই আৰু সকলোকে দেখাই কওঁ মোৰ চেনেলটো নতুন হয়, নতুনকৈ খুলিছোঁ আৰু একদম মানে ছাবস্ক্ৰাইবাৰৰ মানে একেবাৰে অৱস্থা মানে বেয়া। তো প্লিজ সকলোৱে যাতে ছাবস্ক্ৰাইব কৰে আৰু বেলেগ মানে বেছি ভিডিঅ' দিয়া হোৱাও নাই, বনোৱাও নাই তেনেকৈ লাহে লাহে চেষ্টা কৰিছোঁ আৰু আপোনালোক সকলোৱে যাতে মোক ছাবস্ক্ৰাইব কৰে আৰু ভাল লাগে আৰু দিয়কচোন। চাহ তাহ কোনে কোনে খালে জনাব। আৰু এতিয়া লাহেকৈ ভিতৰত যাওঁ আৰু ধূপ ধূনা দি লওঁগৈ আৰু সন্ধিয়াৰ তাৰপিছত বাকী গধূলি চাহ তাহ খাই আজৰি হ'লোঁ আৰু এতিয়া লাহেকৈ পাকঘৰত আহিছোঁ ৰাতি সাজ ঠিক কৰিবৰ কাৰণে। চিম্পুল কিবা এটা বনাম, দেখাই আছোঁ কি বনাইছোঁ। এইপিনে আলু এনেকৈ স্লাইচকৈতো বইলেই কৰি ল'লোঁ, কণী 2টা বইল কৰি লৈছোঁ। এতিয়া গুচাই লওঁ লাহেকৈ, গুচাই মেলি লওঁ। 2টা ডিম লৈছোঁ বেটা আৰু মোৰ কাৰণে, আৰু বাকী মা পাপাহঁতেতো আজি নিৰামিষ খায়। তো আৰু আমাৰ এজনীও আজি সন্ধিয়াতে ভাত কেইটামান খালে, তো ভাত খোৱাৰ ইমান মানে ঠিক নাই, তো সেইকাৰণে আমাৰ দুটাৰ কাৰণে লৈছোঁ। তো কেইটা গুচাই লওঁ, গুচাই হৈ গৈছে আৰু এতিয়া এইকেইটা কাটি লওঁ। কটা মেলা হৈ গ'ল আৰু ডিমকেইটা এইকেইটা এনেকুৱা চাইজত কাটি লৈছোঁ। এইফালে পটল কাটি লৈছোঁ আৰু আলু আছেই। ইয়াত আদা ৰচুন আৰু পিঁয়াজৰ পেষ্ট আৰু এইটো বিলাহী 2টা পেষ্ট বনাই লৈছোঁ। এতিয়া এইখিনি ফ্ৰাই কৰি লওঁ। এইখিনি ফ্ৰাই কৰা হৈ গৈছে, আলু পটল আৰু ডিমখিনি। তো এতিয়া কেৰাহীত তেল গৰম হৈয়ে আছে আৰু ইয়াতে তেজপাত দিছোঁ আৰু 2টা শুকান জলকীয়া দিছোঁ আৰু এতিয়া লাহেকৈ পিঁয়াজ আৰু আদা ৰচুনৰ পেষ্টখিনি দি দিছোঁ। এইখিনি অলপ দেৰি ভাজি লওঁ। অলপ ৰঙচুৱামীয়া হৈছে, তো এয়া ৰঙচুৱা হৈ গ'ল। তাতে অলপ নিমখ আৰু হালধি নিজৰ অনুমানত দিছোঁ। পিছত লাহেকৈ বিলাহীখিনি দি দিছোঁ, সেইখিনি ভাজি লওঁ। এইফালেখিনি ভজা পূৰা হৈ গৈছে, পূৰা তেলটো ওলাই গৈছে। তো অলপ দেৰি ভজা হ'ল আৰু ইয়াতে এতিয়া
ফ্ৰাই কৰি থোৱা আলু পটল দি লওঁ আৰু আন্দা কিডোখৰো দি দিওঁ। এনেকৈ এইখিনি অকণমান দি ভাজ খাবলৈ দিওঁ। আৰু ইয়াতে আপোনালোকে মছলা দিয়ে যদি দিব পাৰে, কিন্তু মই মছলা দিয়া নাই, একো মছলা দিয়া নাই, মানে একদম বিনা মছলাত বনাইছোঁ। আৰু এইখিনি ফ্ৰাই হৈ গৈছে, পানী অকণমান দি দিছোঁ, বেছি নাই দিয়া, তো অলপ ভিজিব দিছোঁ। পানী আৰু অকণ দি অলপ দি উতলিবলৈ দিওঁ। এয়া দেখিছে পূৰা উতল আহি গৈছে। আৰু ইয়াতে কেঁচা জলকীয়া দুটা দি দিছোঁ। কেঁচা জলকীয়া নহয় একচুৱেলি, মোৰ কেঁচা জলকীয়া নাইকিয়া হ'ল, তো হৈ গ'ল এইখিনি। আৰু এয়া পূৰা ৰেডি আমাৰ গধূলি চব্জি বনাই মেলি হৈ গ'ল, একদম চিম্পুলকৈ, কণী আলু এনেকৈ। আৰু এতিয়া দাইল বনাই আছোঁ, তো মানে আৰু একদম ৰাতিৰ খানা একদম চিম্পুল। সেইটো মানুহ কম, আজি মানুহ ইমান নাই, তো কম মানুহৰ কাৰণে আৰু এনেকৈ আৰু চলি যায়। ভাত পানী ৰন্ধা মেলা হৈ গ'ল, তো এতিয়া ভাবিছোঁ মানে অকণমান নিজৰ স্কিনখনকে অকণমান কেয়াৰ লওঁ বুলি। আৰু কি কি লগাওঁ দেখাই আছোঁ। এয়া বস্তুবোৰ পূৰা ওচৰত চপাই লৈছোঁ আৰু এতিয়া বনাই আছোঁ, আপোনালোকে চাই যাব। আৰু মই ইয়াতে বাতি এটা সৰু চামুচ এখন লৈছোঁ, আৰু এইটো লৈছোঁ মুলতানী মিট্টি। সকলোৱে জানে মুলতানী মিট্টি স্কিনৰ কাৰণে কিমান ভাল। আৰু এই মুলতানী মিট্টি অকণমান অলপ লৈ ল'ম। আধা চামুচমান মুলতানী মিট্টি লৈছোঁ। আৰু ইয়াতে দিম এতিয়া এইটো গোলাপ জল। গোলাপ জল মানে মুলতানী মিট্টি যিমান লৈছে তাৰ হিচাপত গোলাপ জল ল'ব লাগে, বেছি পনীয়াও কৰিব নালাগে। তাৰপিছত দিম এইটো মৌজোলটো জাষ্ট অকণমান দিব লাগে, বেছি নহয়, অকণমান দি ল'লে। আৰু এতিয়া আৰু এটা বস্তু দিম, এইটো গাখীৰ, পাউডাৰ গাখীৰ 1 চামুচ দি ল'ম। আৰু এইখিনি মিলাই ল'ম এতিয়া। এয়া হৈ গৈছে মোৰ, মানে চব মিলাই মেলি হৈ গ'ল। আৰু এতিয়া লাহেকৈ আৰু লগাম আৰু এতিয়া। আৰু মই আগতেও কৈছোঁ, মই হাতেৰে লগাই বিৰাট ভাল পাওঁ, কাৰণ হাতেৰে ধুনীয়াকৈ ঘঁহিব পাৰোঁ, মিলাব পাৰোঁ, কিন্তু মোৰতো একদম হাতেৰে বেষ্ট। পটাপট লগাই লওঁ। আপোনালোকে কোনে কোনে বাৰু মুলতানী মিট্টি ইউজ কৰে ক'বচোন। মুলতানী মিট্টি স্কিনৰ কাৰণে কিমান ভাল। লগতে ইয়াত যিবোৰ দিছোঁ মানে একদম মৌজোল হওক, গাখীৰ হওক, মানে সকলোৱে জানে, মানে একো মানে বেয়া তাত নাই আৰু। তো আপোনালোকেও লগাব পাৰে এনেকৈ, একদম চাফা কৰে স্কিনখন, বহুত চাফা কৰে মানে। ধুনীয়া, আপোনালোকে ইউজ কৰি চালে গম পাব। হৈ গৈছে, লগাই মেলি হৈ গ'ল। এতিয়া 12-15 মিনিটমান ৰখিম, তাৰপিছত ধুই দিম। আমাৰ বাপেক পুতেকৰ গতি, মানে গৰম লাগিছে।
পকাত পৰি লৈছে। এইখিনি পূৰা শুকাই গৈছে, এইবোৰ চব নিজে নিজে এৰি গৈছে আৰু মানে পূৰা শুকাইছে আৰু মোৰ প্ৰায় 15 মিনিট হৈ গ'ল আৰু মই এতিয়া ধুই লওঁগৈ, তাৰপিছত দেখাই আছোঁ। হৈ গ'ল, পুৰা মজা। আপোনালোক ৰাতিপুৱাই 10টা মানেই হ'ল, তো খাবৰ কাৰণে ঠিক কৰোঁ। আজি যিহেতু বৰ গৰমৰ দিন, তো পকাতে বহি আমি খাওঁ আৰু এয়া মা, আমাৰ এজন আৰু বেটা, এজনে ভাত নাখাওঁ কৈছিলে, খাই দিলে। তো খোৱা বোৱা কৰি কাম বন কৰি আজৰি হৈ গ'লোঁ আৰু এতিয়া লাহেকৈ বিচনালৈ আৰু বিচনা ঠিক কৰি থৈছোঁ। আমাৰ বিচনাত গ'লে লাহেকৈ যাওঁ আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই, নতুন এটা ভিডিঅ'ত লগ পাম, গুড নাইট।